মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজি তোমালোকৰ বাবে প্ৰস্তুত কৰিছো তোমালোকৰ পাঠ্যপুথিৰ ইতিহাস খণ্ডৰ 9 নং পাঠ কি, ক'ত, কেতিয়া আৰু কেনেকৈ নামৰ পাঠটো। এই পাঠটোত আমি কি শিকিব পাৰিম অনুমান কৰিব পাৰিছানে? এই পাঠত আমি বুৰঞ্জী আৰু ইতিহাসৰ বুনিয়াদী অৰ্থ জানিম, লগতে আমি কিয় ইতিহাস অধ্যয়ন কৰিব লাগে সেয়া বুজিব পাৰিম। প্ৰাক ঐতিহাসিক যুগ, ঐতিহাসিক যুগ, খ্ৰীষ্টপূৰ্ব আৰু খ্ৰীষ্টাব্দ কাক বোলে জানিব পাৰিম। ইতিহাস লিখাৰ উৎসসমূহৰ সৈতে পৰিচিত হ'ম। ইতিহাস অধ্যয়নৰ সমলবোৰৰ আভাস পাম। শেষত ঐতিহাসিক সমলসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা বুজিব পাৰিম। আহাচোন এতিয়া আমি ইতিহাস কাক বোলে জানি লওঁ। ইতিহাস শব্দটো সংস্কৃত ভাষাৰ পৰা উৎপত্তি হৈছে। ইতিহাস শব্দৰ ইতি মানে এইবিলাক, হ মানে নিশ্চয় আৰু আহ মানে হৈছিল বা ঘটিছিল, অৰ্থাৎ যিবোৰ ঘটনা অতীতত সঁচাকৈ ঘটিছিল বা যিবোৰ ঘটনাৰ প্ৰমাণ আছে তেনেবোৰ ঘটনাহে ইতিহাসৰ বিষয়বস্তু। ইতিহাস হল অতীততে ঘটা প্ৰকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণী। প্ৰাচীন কাল অৰ্থাৎ পৃথিৱীৰ জীৱৰ উৎপত্তিৰ সময়ৰ পৰা বৰ্তমানলৈকে পৃথিৱীৰ বিভিন্ন স্থানত ঘটি থকা ঘটনাসমূহে হল ইতিহাসৰ মূল বিষয়বস্তু। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এটা কথা সদায় মনত ৰাখিবা যে সাধু কথা বা আখ্যানবোৰ ইতিহাস নহয়। যিবিলাক ঘটনা বা কাহিনীৰ কোনো সত্যতা নাই বা যিবোৰ ঘটনাৰ কোনো প্ৰমাণ আৰু তথ্য পোৱা নাযায় সেইবোৰে সাধু কথা বা আখ্যান। তোমালোকে নিশ্চয় বুঢ়ী আইৰ সাধু, ইছপৰ সাধু ইত্যাদি কাহিনীবোৰ শুনিছা আৰু পঢ়িছা। এই কাহিনীবোৰৰ সত্যতা তথ্য পোৱা নাযায়, সেয়েহে এইবোৰ ইতিহাস বুলি বিবেচিত নহয়। কেৱল নিৰ্ভৰযোগ্য তথ্য, সাক্ষ্য আৰু প্ৰমাণৰ ভিত্তিতহে ইতিহাস ৰচনা কৰা হয়। অসমীয়া ভাষাত বুৰঞ্জী আৰু ইতিহাস একেটা অৰ্থত ব্যৱহাৰ কৰা হয় যদিও ইয়াৰ অৰ্থ একে নহয়, দুয়োটাৰ মাজত পাৰ্থক্য আছে। বুৰঞ্জী শব্দটো টাই ভাষাৰ শব্দ। বুৰঞ্জীসমূহ মধ্যযুগত ৰচনা কৰা হৈছিল। বুৰঞ্জীসমূহত ৰজা, মন্ত্ৰী বা ডা-ডাঙৰীয়া তথা সম্ভ্ৰান্ত পৰিয়ালৰ বিৱৰণী লিপিবদ্ধ কৰা আছে। ইয়াতে জনসাধাৰণ তথা প্ৰজাৰ বিষয়ে কোনো ধৰণৰ উল্লেখ নাই। তাৰোপৰি বুৰঞ্জীসমূহত ঘটনাসমূহ সময়ানুক্ৰমিকভাৱে লিখি থোৱা আছে। ঘটনাসমূহৰ আঁৰৰ কাহিনী তথা তাৰ কাৰণ, প্ৰভাৱ আৰু পৰিণতি সম্পৰ্কে কোনো ধৰণৰ উল্লেখ বা মন্তব্য পোৱা নাযায়। আনহাতে কোনো এটা সময়ত নিৰ্দিষ্ট ঠাইত ৰজা বা শাসনকৰ্তাসকলৰ জীৱন, শাসন ব্যৱস্থা, নীতি নিয়ম, সেই ৰাজ্যৰ মন্ত্ৰী বা ডা-ডাঙৰীয়াসকলৰ জীৱন আৰু শাসন ব্যৱস্থাত ভূমিকা, ৰজাসকলৰ জীৱন পদ্ধতি, জীৱিকা, অৰ্থনৈতিক স্থিতি, সাহিত্য, লোক সংস্কৃতি আৰু আচাৰ ব্যৱহাৰ, সাজ পোছাক, লগতে খাদ্য অভ্যাস ইত্যাদিবোৰ অধ্যয়ন কৰি ইতিহাস ৰচনা কৰা হয়। সহজ ভাষাত কবলৈ গলে ইতিহাসে মানৱ জীৱনৰ সকলো দিশ সামৰি লয়। এতিয়া আমি বুজিব পাৰিছো যে বুৰঞ্জীৰ পৰিসৰ ঠেক, আনহাতে ইতিহাসৰ পৰিসৰ বিস্তৃত বা বহল। সেয়েহে বুৰঞ্জীক ইতিহাস আখ্যা দিয়া নহয়। কিন্তু এটা কথা জানি লোৱা যে ইতিহাস ৰচনা কৰোঁতে বুৰঞ্জীৰ পৰাও তথ্য আহৰণ কৰা হয়। সেয়েহে বুৰঞ্জী ইতিহাসৰ এক অপৰিহাৰ্য সমল। তোমালোকে বুৰঞ্জী আৰু ইতিহাসৰ পাৰ্থক্য বুজিব পাৰিছানে? মই তোমালোকৰ সুবিধাৰ বাবে আকৌ এবাৰ কৈ দিছো। বুৰঞ্জীত সাধাৰণতে ৰজা বা সম্ভ্ৰান্ত পৰিয়ালৰ বিৱৰণহে পোৱা যায়। ইয়াত সাধাৰণ ৰজা বা জনসাধাৰণৰ বিষয়ে উল্লেখ নাথাকে। ইতিহাসত
অতীতত ঘটা প্ৰকৃত ঘটনা এক ধাৰাবাহিক বিৱৰণী পোৱা যায়। ইতিহাসত অতীতৰ মানৱ সমাজৰ সকলো দিশ সামৰি লোৱা এক গ্ৰহণযোগ্য বিৱৰণ থাকে। এতিয়া তোমালোকে এই প্ৰশ্নকেইটাৰ উত্তৰ বিচাৰি এটা টকা প্ৰস্তুত কৰিবা। তোমালোকে বাস কৰা ঠাইখন কিমান পুৰণি? ঠাইখনৰ বাসিন্দাসকলৰ জীৱিকা কি? পূৰ্বতে জীৱিকা কি আছিল? তুমি বাস কৰা ঠাইখনৰ বাসিন্দাসকলে বৰ্তমানে কি সাজ-পোছাক পৰিধান কৰে? অতীতত কি সাজ-পোছাক পৰিধান কৰিছিল? তোমালোকৰ প্ৰচলিত উৎসৱ পাৰ্বণ কি কি? তোমালোকৰ উৎসৱ পাৰ্বণবোৰ ককা, আজো ককা অথবা পুতিকালৰ পৰা একেধৰণে চলি আছেনে? তোমালোকৰ ককা, আজো ককা সকল ক'ত আছিল? তেওঁলোকৰ দিনৰ কথাবোৰৰ টকা লিখা। এই প্ৰশ্নসমূহৰ উত্তৰৰ বাবে তোমালোকে পৰিয়াল আৰু চুবুৰীয়া বয়োজ্যেষ্ঠ লোকসকলৰ সহায় ল'বা। তাৰ উপৰিও তোমালোকৰ অঞ্চলৰ বৰ্ণনা সন্নিৱিষ্ট থকা কিতাপ, আলোচনী আদিৰো সহায় ল'ব পাৰিবা। তোমালোকে সংগ্ৰহ কৰা তথ্যসমূহৰে এটা টকা প্ৰস্তুত কৰি শ্ৰেণী শিক্ষকক দেখুৱাবা। দেখিবা যে তুমি বাস কৰা অঞ্চলটোৰ চমু ইতিহাস ৰচনা হৈছে। তোমালোকে যে প্ৰশ্নৰ উত্তৰখিনি গোটাবৰ বাবে বিভিন্ন জনৰ পৰা তথ্য আহৰণ কৰিছা, নতুবা বাতৰি কাকত, আলোচনী, কিতাপ আদি পঢ়িছা, এই আটাইবোৰ হ'ল তোমালোকে ইতিহাস লিখিবলৈ ব্যৱহাৰ কৰা উৎস বা সমল। আমি যিসকল ব্যক্তি নতুবা কিতাপ পত্ৰ, সম্পদ বা বস্তুৰ পৰা তথ্য সংগ্ৰহ কৰো, অৰ্থাৎ আমি য'ৰ পৰা তথ্য আহৰণ কৰো, সেইবোৰে হ'ল ইতিহাসৰ উৎস বা সমল। ইতিহাস ৰচনা উৎসবোৰ বিভিন্ন ধৰণৰ হ'ব পাৰে। ইতিহাস ৰচনাৰ উৎসসমূহ কেতিয়াবা লিখিত ৰূপত পোৱা যায় আৰু কেতিয়াবা ধ্বংসাৱশেষ, স্মৃতিচিহ্ন আদিৰ ৰূপত পোৱা যায়। আমাৰ ভাৰতৰ ইতিহাস লিখিবলৈ সহায়ক হোৱা উৎসসমূহ প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে: দেশীয় উৎস আৰু বিদেশী উৎস। দেশীয় উৎসসমূহ মূলতঃ সাহিত্যিক আৰু প্ৰত্নতাত্ত্বিক। সাহিত্যিক উৎস হ'ল ব্ৰাহ্মণ্য সাহিত্য, বৌদ্ধ সাহিত্য আৰু জৈন সাহিত্য। বেদ, উপনিষদ, ৰামায়ণ, মহাভাৰত ইত্যাদি গ্ৰন্থসমূহ ব্ৰাহ্মণ্য সাহিত্যৰ অন্তৰ্গত সমল। বৌদ্ধ ধৰ্মৰ গ্ৰন্থসমূহত প্ৰাচীন ভাৰতৰ বৰ্ণনা লিপিবদ্ধ কৰা হৈছিল আৰু এইবোৰ হৈছে বৌদ্ধ সাহিত্যৰ অন্তৰ্গত। ঠিক তেনেদৰে জৈন ধৰ্মৰ গ্ৰন্থসমূহতো প্ৰাচীন কালৰ সমাজ ব্যৱস্থা আৰু বহুতো কথা বৰ্ণিত আছে আৰু এই আটাইবোৰকে জৈন সাহিত্যৰ অন্তৰ্গত বুলি ধৰা হয়। প্ৰত্নতাত্ত্বিক উৎসসমূহ কি কি ক'ব পাৰিবানে? প্ৰত্নতাত্ত্বিক উৎসসমূহ ক্ৰমে লিপি, মুদ্ৰা আৰু স্মৃতিচিহ্ন। আনহাতে বিদেশী উৎসবোৰ ঘাইকৈ সাহিত্যিক ধৰণৰ। সেইবোৰ হ'ল শাস্ত্ৰীয় উৎস, চীনা উৎস আৰু ইছলামিক উৎস। ভাৰতৰ বাহিৰে আন আন দেশ ধৰা ইটালী, আমেৰিকা, ইংলেণ্ড, ফ্ৰান্স, পৰ্তুগাল আদি দেশৰ পৌৰাণিক গ্ৰন্থ আদিসমূহতো ভাৰতবৰ্ষৰ বিৱৰণী পোৱা যায়। এনেবোৰ উৎসসমূহ প্ৰধানকৈ বিদেশী শাস্ত্ৰীয় উৎস বোলা হৈছে। তোমালোকে আগতে পাই আহিছা যে আমাৰ অসম তথা ভাৰতলৈ প্ৰাচীন কালত চীন দেশৰ পৰা সময়ে সময়ে বহু কেইজন পৰিব্ৰাজক ভ্ৰমণৰ বাবে আহিছিল। তাৰোপৰি কিছুমান ব্যৱসায় বাণিজ্যৰ উদ্দেশ্যে ভাৰতলৈ আহিছিল। তেওঁলোকে বিভিন্ন টোকা আৰু গ্ৰন্থত ভ্ৰমণকালৰ বৰ্ণনাত ভাৰতৰ বিষয়ে উল্লেখ কৰিছে। এই আটাইবোৰ উৎসকে চীনা উৎস বুলি অভিহিত কৰা হয়। তোমালোকে চীনা পৰিব্ৰাজকসকলৰ নাম জানানে? চীনা পৰিব্ৰাজকসকলৰ ভিতৰত হেন, হিউৱেনচাং আৰু আইচিঙৰ নাম উল্লেখযোগ্য। আমাৰ ভাৰত মহাসাগৰৰ সিপাৰে আৰৱ দেশ, তাৰ উপৰিও পাকিস্তান আমাৰ ভাৰতৰে অংগ আছিল। সেইফালেৰে আফগানিস্তান হৈ আৰৱ দেশ আমাৰ দেশৰ ওচৰা ওচৰি। আৰৱ এখন ইছলামিক দেশ। প্ৰাচীন কালৰে পৰাই আৰৱীয় দেশৰ সৈতে ভাৰতৰ বাণিজ্যিক সম্পৰ্ক আছে।
তাৰোপৰি চীনাসকলৰ দৰে আৰৱৰ পৰা বহু কেইজন পৰিব্ৰাজক ভাৰতলৈ আহিছিল। সেয়েহে আৰৱীয় দেশৰ ধৰ্মীয় গ্ৰন্থ আৰু অন্যান্য গ্ৰন্থসমূহত ভাৰতৰ বিভিন্ন বৰ্ণনা পোৱা যায়। এইবোৰেই হ'ল ইছলামিক উৎস। তোমালোকে নিশ্চয় বুৰঞ্জী আৰু ইতিহাসৰ এটি আভাস পাইছা। এই ভিডিঅ'টো আজি ইমানতে সামৰিলো। পাঠটোৰ পৰৱৰ্তী অংশ দ্বিতীয় ভাগত আলোচনা কৰিম। ধন্যবাদ।